নমস্কাৰ সকলোকে। আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ তোৰা মাছ, কণ বিলাহী আৰু সৰিয়হ। কেৰাহীত তেল গৰম হ'ল, এতিয়া পিঁয়াজ আৰু জলকীয়া দিছোঁ। এতিয়া মাছখিনি দি দিছোঁ। আগতীয়াকৈ হালধি সানি থোৱা আছিলে। ধুনীয়াকৈ মিহলাই লৈছোঁ পিঁয়াজখিনিৰ লগত। এতিয়া দিছোঁ জলকীয়া গুড়ি অকণমান আৰু দিছোঁ জিৰা পাউডাৰ। ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া সৰিয়হখিনি দি দিছোঁ। বগা সৰিয়হ আৰু ক'লা সৰিয়হ দুটাও মিক্স আছে। হালধি দিছোঁ আৰু দিছোঁ নিমখ। এতিয়া ঢাকনিখন লগাই দিছোঁ। অলপ দেৰি পাছত খুলি চাইছোঁ। এতিয়া দি দিম কণ বিলাহীকেইটা। বিলাহীকেইটা অকণমান সিজিব দি পানী দিছোঁ। ধুনীয়াকৈ উতলি আছে। এতিয়া জলকীয়া গুড়ি অকণমান দিছোঁ, শুকান জলকীয়া গুড়ি, এতিয়া সিজি গৈছে পুৰা। খাবলৈ ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।